Hello everyone, ইংৰাজী নতুন বৰ্ষ সকলোকে বহুত বহুত শুভেচ্ছা থাকিব। টিকলি এফলেসা হ্যাপি নিউ ইয়ার কোয়াকো হ্যাপি নিউ ইয়ার ইংৰাজী নতুন বৰ্ষ সকলোকে শুভেচ্ছা জনালো দেই। আৰু এই যে কেক চেক দেখিছে আমি হলে আকৌ নতুন বৰ্ষ কেক চেক কাটি উদযাপন নকৰো, কিন্তু এবাৰ আকৌ মানে কেকটো মোৰ মিলিহে গ'ল দেই। মানে মই কেক বনাবলৈ শিকি আছিলোঁ আৰু গতিকে ঘৰতে বনাই আছিলোঁ। আৰু এই পোৱালীকেইজনী দেখিছে, এইকেইজনী মোৰ ষ্টুডেণ্ট হয়। সিহঁতি মানে মোক বনোৱা দেখি খুব মানে কাটিবলৈ কৈ আছে আৰু মই কিনো লিখিম বুলি আৰু ইয়াত আৰু 2025টোকে লিখি দিলোঁ। আৰু কেইজনীমান আছিলে, সিহঁতি নাহিলে, সিহঁতি খানা খাবলৈ গ'ল, গতিকে সেইকাৰণেহে কেকটো মানে মজা আমাৰ খানা এতিয়া চাহ খাম আমি। এয়া একদম কেক আনিছো, মুড়ি লাডু, আৰু এইফালে মাছ আছে। এইফালে মাহঁতে পুৰা ভাত বনাই আছে। এইফালে আছে আমাৰ হাই হেপী নিউ ইয়াৰ। এইফালে আমাৰ ভাত হ'ব হৈছেগৈ। আৰু ইয়াত দেখিছে পুৰা জুই উঠি আছে, দাইল হৈ আছে, আৰু এইফালে আমি পাচলি কাটি আছোঁ। আৰু সকলোৰে লগত আমিও এনেকৈ আৰু নতুন বছৰটো উদযাপন কৰিলোঁ আৰু দেই। ভাত হ'ল, এতিয়া মাংস বনাম। মাংস মাছ আমাৰ চব আছে দেই। চানা বনাইছোঁ, ডিম চব আছে দেই। পাচলি খাই আৰু চবে কামে কামে লাগি আছোঁ। আমি কামে কামে লাগি আছোঁ। এয়া মাংস কটা মানুহগৰাকী এয়া এইফালে চিকেন বনাব লৈছে আমাৰ এখেতে। এয়া আলু কাটেহে, এয়া মাংস কাটিছে। কি খাইছা কৈ দিয়া, কি কি ভাত খাইছা? মাংস আৰু মাছ। মাছটো এতিয়ালৈকে পোৱাহি নাই আৰু পাবহি আৰু। এজন বেমাৰী মানুহ এজন দেই। 31 ডিচেম্বৰ কালি ৰাতি ভালকে পালন কৰিছে, লেট্ৰিনলৈ গৈ গৈ। চুম্পি কোৱা কিবা এটা। মানুহজনৰ ওচৰতে বহেগে। মানুহজন মেইন। সকলো সুখীয়ে থাকক, আশীৰ্বাদ দিছে। ডেকাবোৰে পলাই যাওক গাভৰুবোৰ। হে চুলি দেখুৱাব কৈছে, চুলি ষ্ট্ৰেট কৰিছে নতুন বছৰ বুলি, নতুন ৰূপ লৈছে। এইফালে মাছ দি আছে পুৰা। Ayo,